নমস্কাৰ। যোৱা 21 আগষ্টত ধেমাজিত সংঘটিত হোৱা যি এক নাৰকীয় কাণ্ডত প্ৰাণ আহুতি দিয়া মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী শ্ৰীমতী নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই মই এই উক্ত কবিতাটি পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনামা তেওঁ এটি ভয়ানক গীত। কবি বিনীতা বৰা, আবৃত্তিকাৰ অনুস্মিতা মজুমদাৰ। তেওঁ ইমানেই বিষাক্ত আছিল, কুমলীয়া ফুলবোৰত বিষাক্ত বিয়পাই ৰং পাইছিল। ফুলি থকা ৰংচঙীয়া ফুলবোৰ একেটি নিশাতে মূৰসাই পেলাইছিল। তেওঁ এটি ভয়ানক বিষাক্ত কীট আছিল। তেওঁৰ ভয়ানক ৰূপ দেখি হাজাৰ হাজাৰ ফুলৰ পাপৰি অকালতে মৰহি সৰি পৰিব ধৰিছে। চাৰিওদিশে পবিত্ৰ পূজাৰ থলী। উকা হ'ল আজি। অশ্ৰুসিক্ত নয়নেৰে হিয়া উজাৰি বুকুত বেদনাৰ নৈ বোৱাই অকালতে মৰহি গ'ল ফুলৰ পাপৰি। ফুলো নুফুলোকৈ আছে জীয়াই বাগিচাত আধা ফুলা কলিটি। তেওঁ এটি ভয়ানক বিষাক্ত কীট আছিল। তেওঁৰ বাবে উকা হৈ ৰ'ল আজি ঠন ধৰি উঠা মোৰ কুমলীয়া ফুলৰ বাগিচাখনি। স্বৰ্গগামী হ'ল তেওঁৰ ভয়ানক ৰূপত আলফুলীয়া নন্দিতা শইকীয়াজনী। বুকু সুদা হ'ল আজি বাগিচাত ফুটুকী পখিলাজনী, সকলোৰে আদৰৰ আই অসমীৰ জীয়ৰী। ধন্যবাদ।